গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই চিধাই পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই মাৰ ঘৰলৈ যাম, সেয়েহে সোনকালে উঠি কাম বনখিনি কৰি আজৰি হৈ লওঁ বুলি ভাবিছোঁ। আজি ঘৰলৈ যাম বুলি মই দাদীৰ কাৰণে ভাত নিম বুলি ভাবিছিলোঁ। সেই ৰাতিপুৱা সোনকালে উঠি মই বনাই দিলোঁ। বলকচোন কি কি বনালোঁ দেখাওঁ। এয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাম ঘৰলৈ। আৰু এতিয়া আমি পালোহি মহামৃত্যুঞ্জয় মন্দিৰ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, আমিতো সদায় দেখিয়ে থাকোঁ, কাৰণ আমাৰ ঘৰ মহামৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে ওচৰতে। এয়া আমি ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, এতিয়া যাম মিঠাই ল'বলৈ। এয়া ঘৰ আহি পাই গ'লোহি। অথনি আহি মেলি আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ ঘৰ আহি পোৱাৰ লগে লগে চকুৰীৰ লগত কথা পাতোঁতে সময়টোনো কেনেকৈ গ'ল গমেই নাপায়। এতিয়া একেবাৰে ভাতৰ সময় হ'ল। মই যে ভাত বনাই আনিছিলোঁ, এয়া এতিয়া দাদীক দিছোঁ। দাদীয়ে খাব। দাদী, তোমাৰ নামটো কি? তুমি কি খাবা আজি? ভাত নে কি বনাইছে? নানীয়ে কি বনাইছে? কি বনাইছে? বিৰিয়ানী খাবা? আমাৰ মইনা আহিছে, নিজক মইনা আছে পইচা লৈ পেলাই। কি আনিছ মানে? ভিনিয়ে ৰখি আছে, কৈছে ভণ্টি আহিব কিবা আনিব। কি আনিছ? কি আনিছ? তাৰ পাছত সন্ধিয়া মোক থৈ হাজবেণ্ড ঘৰলৈ গ'লগৈ, কাৰণ মই যিহেতু ঘৰত দুদিনমান থাকিম, সেয়েহে মোক একে নিবলৈহে আহিব। কালি হাজবেণ্ড যোৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। আজি একেবাৰে পিছদিনাখন ৰাতিপুৱাইহে লগ পাইছোঁ। আজি এফালে যাব ওলাইছোঁ। ভাবিলোঁ নিজৰ কাৰণে অকণ সময় উলিয়াওঁ। সদায়তো বেলেগৰ কাৰণে কিবা কিবি কৰিয়ে থাকোঁ। ভাবিলোঁ আজি নিজৰ কাৰণে অলপ কিবা কৰোঁ। কি কৰোঁ, ক'ত যাওঁ দেখাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া আমি দুইজনী ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাওঁ। বাই বাই। এতিয়া প্ৰথমে আমি দুইজনী আহিলোঁ বেংকত। দুইজনীৰে বেংকত কাম আছিলে, সেয়ে প্ৰথমে বেংকেই গ'লোঁ। বেংকৰ কাম শেষ কৰি আমি দুইজনী চিধাই গ'লোঁ চেলুন। আৰু এয়া ভিডিঅ'ত দেখি চাগে গম পাইছেই যে আমি দুইজনী আজি কি কৰাব আহিছোঁ। যিহেতু চেলুনত বহুত টাইম লাগিছিলে, সেয়েহে আমি দুইজনীয়ে তাৰ মাজতে সময় উলিয়াই কিবা অলপ খাই ল'লোঁ। এতিয়া আমি ঘৰ আহি পালোঁহি। আহোঁতে ৰাস্তাত ভিডিঅ' কৰা নহ'ল, চিধাই ঘৰ আহি পাইহে ভিডিঅ' কৰিছোঁ। এতিয়া মোৰ লুকটোনো কেনেকুৱা হ'ল, কি হ'ল, দুদিন পাছতহে গম পাব। যেতিয়া মই হেয়াৰ ৱাছ কৰিব যাওঁ, তাৰ পাছতহে মই ভালকৈ দেখাম যে মোৰ নতুন লুকটোনো কেনেকুৱা হৈছে দেখিবলৈ, তেতিয়া দেখা পাব। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ।